কি বঢ়িয়া লাগছি ঐ ইমান দিনে এইটো বুদ্ধি কিয় পোৱা নাছিলোৱে মই খামান চুৰে তোৰ বিৰাট মাথা দেখোন খাই তহঁতেহে অকল পাৰা নেকি সেই পুখুৰীত নামি থাকিবা মোৰ ইফালে হাত পেলিয়ে ইফালে ঠাণ্ডা লাগে কি গৰম লাগছি ভাই ঐ চুলি তুলিও কাটি পেলাম তেওঁ বুলি শান্তি পোৱা নাই কি কৰি যি থাকিম ঘৰটোতো এই আমাৰ ঘৰত এটা কঁঠাল এটা আছিল খাবি নেকি যায় কি কথা হয় ভাই এই গৰমত কথা খাওঁই নেকি গৰমৰ দিনত নাখাই পেলাই ঠাণ্ডাৰ দিনত ক'ত কঁঠাল লাগে কঁঠাল খোৱা দূৰৰে কথা কয় ভাই তই কঁঠালৰ কথা কওঁতে মোৰ এনেই গৰম লাগছি গৰম লগাইছে কি গৰম লাগা এতিয়া কি গৰম লাগবে নহয় তোৰ গৰম লাগে এই মহ পৰি আছে এতিয়া উপায় নাই গৰম লাগিলেও কি কৰিবি কিবা এটা বুদ্ধি কৰিব লাগবে ভাই কি বুদ্ধি কৰিবি এটা গৰম ঠাণ্ডা কৰা ভাই ফেন লগাবা এচি লগাব লাগব কি ফেন লগাবা এচি লগাব এই শুনচোন কিবা এটা কৰিব লাগিব তাৰমানে আমি যি এনেকা বহি আছো গাঁৱৰ বাটত বহি থাকোঁতে লৈ আহোঁ সোনকালে পকা এটা মিনালিও হেডগেট নাই ৰখনে কি হ'লে মূৰত বিচাৰিছোঁ অলপ গোটা দেহাটো বিচাৰি ঠাণ্ডা পৰিব গৰমতো বেছি কিজানি কিনো হ'লে পঠিয়াই এতিয়া পানী মোৰ নাথাক ভাঙি তই মোৰ এই ভাল পাইছে না প্ৰকাশ ভাল পাইছা অলপ সময় ফ্ৰী হৈ থাকিম ন কি হ'লে পটকে তোৰ বহিচোন উঠিব বহাই দিছোঁ ইয়াত উঠি দিয়ে পটকে নগলা কি হৈ এইগিলা ভাল পাইছা না কি হয় তহঁতে দেখোন কৈছিলে বুদ্ধি কৰিব নোৱাৰি বুলি এতিয়া মই বুদ্ধি কৰিলোঁ নে কি বুদ্ধি গৰম লাগিছিল এতিয়া বেছি দিলে মোক ঠাণ্ডা পৰি কি কথা আছে বুদ্ধি কৰিব নাই আৰু এনে গৰম কি বৰ মাথা থকাটো দেখিছি নে মই অকণমান ঠাণ্ডা ল'ব যায় কি ঠাণ্ডা ল'ব এৰি আকৌ কি বঢ়িয়া লাগছি ঐ ইমান দিনে এইটো বুদ্ধি কিয় পোৱা নাছিলোৱে মই কি চেঁচা পৰি গৈছি এই জানো গোটাকে ছুইজাৰলেণ্ডত গোটা গৈছোঁ এইটো মই কি কৰি আছা তই তাতে ঠাণ্ডা লগাইছোঁ বুদ্ধি থকা হান পাইছা নেকি মোৰ চাও কি বঢ়িয়া লাগছি ভাই তলত দিগি পাব ঠাণ্ডা ওপৰত দিগি পাব ঠাণ্ডা মাজতে ঠাণ্ডা যাব লাগে তহঁতো নহ'লে নামি নাহে দিয়া বৰ ধুনীয়াকৈ ঠাণ্ডাই কথা পাতো যাব লাগিব ৰ নানি নি 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 না নি 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 নে কি সুন্দৰ পৰিৱেশ এই তুমি যে কি মানুহ কিয়া এবাৰ হওঁতে চেলেনি দাঁড়িয়া বান্ধি চেলেনি বাদেই ভাই মেইন ঠাণ্ডাটোহে ঠাণ্ডাটো খালোতো কি ধুনীয়া পৰিৱেশ ভাই এই এতিয়া কথা হ'ল পিছকুৰি ঠাণ্ডা ললা ময়ো ঠাণ্ডা ললো কিন্তু তহঁতে এতিয়া কি কৰিলি এই ভাই আমি ক'ত গেলে ই ক'ত গেল ইও কিবা বুদ্ধি কৰিছে
কেনে কেনে বেলেগ মাল বনালা এইটো শুনিছা তহঁতে লৈ ল লৈ ল লাগে বঢ়িয়া গৰমৰ কাৰণে কত কি আৱিষ্কাৰ হৈ গেলে মাথা মানছুৰে তোৰ বিৰাট মাথা দেখোন খাই তহঁতেহে অকল পাৰা নেকি সেই পুখুৰীত নামি থাকবা মোৰ ইফালে হাত পেলিয়ে ইফালে ঠাণ্ডা লাগে আৰু বা কি লৈ বুদ্ধিয়ে বাহা লৈছে নেকি এহেঁতক মই কিবা এটা দেখাবাহে পালো এহেঁতৰ গা উঠিলে পগলা হাত পগলা হলে নেকি হেই বাইদেউ কি বকবা আহিছা ঐ মোৰ কিবা মাথা নোহোৱা মানুহ পাইছা নেকি এইগিলাক মই বুদ্ধিতে আছো কি বুদ্ধি কি কৈছোন তই কি মানুহ কোৱা শুনছানে নাই কি একবাৰ যদি গৰমটো কিবা কৰি বাহিৰ কৰি দিব পাৰা তেতিয়া আৰু গৰমে নালাগে বোলে ঠাণ্ডা লাগে সেইকাৰণে মই এবাৰ পুৰা গোটেই জীৱনৰ গৰমখিনি শেষ কৰি দিম এতিয়া লগাই দিয়া নাই আৰু মই একদিনো গৰমে নালাগে দি আৰু দি বুদ্ধি দেখোন নাই এইবাৰ বুদ্ধি নহয় তই পগলা হৈছে মই এটা ভাজা মাছ কৰিব লাগিব অকমান নাযায় মাথা বেয়া কৰিম আৰু তুই মাথা দেখোন নাইহে নাই পগলাহে হৈছি মই এটা কথা চিন্তা কৰি পোৱা নাই দিনে দিনে যি এনেকৈ গৰমটো বাঢ়ি গৈছে ইটোৰ বাৰু কি উপায় কৰা যাব যাই আছো ৰ আৰু অলপ টাইম জ্বলি থাকিব পাৰিবি আঙাৰাত পানী ঢেলা দিম ৰ ইমান উৎপাত তোৰ হাহাকাৰ আশাতে মাৰিছে আমাক বিৰাট পাৱাৰে তোৰ ৰচোন পানী মাৰি পেলাই নুমুৰি দিওঁ কিবা এটা সপোন দেখি আছিলো এনেকে কথাবিলাক নহয় বাহ Krishna